Hello guys, কি খবৰ? মই sonmoina আপোনালোকৰ মাজত। আহক আজি ভিডিওটো আৰম্ভ কৰো। মই আহিছো আজি দাৱনি নিব কাৰণে। যেহেতু আজি আমাৰ ধান দাইছিলে। তাকে ধান দাবৰ কাৰণে মোৰ ছোৱালীজনী আহিছে আৰু মোৰ মাইকী মানুহ আহিছে আৰু মা। তাকে নিব কাৰণে আহিছো। ধান দাই আছে, কি ধান দাইছে দেখাম বাৰু। আহক। এয়া দেখিছে কিমান জংঘলৰ মাজেদি আহিছো। বহুত দ মাটি হয় আমাৰ যি জেগাত ধান খেতি কৰোঁ। তাকে দেখাম আপোনালোকক, চাই যাব। মানে কিমান ধান দাইছে আপোনালোকক দেখাম। এয়া মই আহি আছো, এয়া দেখিছেই। মই এয়া দাৱনি ওচৰলৈ আহিছো। এয়া পাইছোহি আৰু মই। হয় দাৱনি। দাৱনি ক'ত আছে? এয়া আমাৰ দাৱনি শুই আছে। সেইজনী দাৱনি। ঐ দেহা দেহা, এইফালে ধান কিমান দালা? এইফালে চোৱা। এয়া চিপছ লৈ আহিছো। কোনে খাব চিপছ? ধান কিমান দালা? কিমান দালা ধান? আৰে দাৱনীয়ে ধান দাবলৈ আহি শুই আছে ন। এইয়া দাৱনী ঘৰ, তাকচা।